আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক এই উৎসৱ আলি আই লৃগাং মোৰ সমষ্টিত মই বিধায়ক হোৱাৰ পৰা এই ফাগুনৰ প্ৰথম বুধবাৰটো মিচিং ৰাইজৰ মাজতে আমি আনন্দ উল্লাস কৰি আহিছোঁ। আজি গুমৰাগৰ ওচৰত এই বৰ্ষটিৰ কৃষিকৰ্ম সুন্দৰকৈ পাৰ কৰিবৰ কাৰণে যি প্ৰাৰ্থনা জনাই আনন্দ উল্লাসৰ মাজেৰে যি উৎসৱ পালন কৰি আহিছে, আমি সকলো জনগোষ্ঠীৰ মানুহে মিচিং জনগোষ্ঠীৰ এই উৎসৱত যোগদান কৰি আমি সুন্দৰকৈ উদযাপন কৰি আহিছোঁ আৰু ভৱিষ্যত দিনতো কৰি যাম। আজিৰ দিনটোত আমি প্ৰাৰ্থনা জনাইছোঁ, এই বছৰ কৃষিকৰ্মত কোনো অপায় মংগল হ'ব নালাগে। এইবাৰ কৃষিকৰ্ম সুন্দৰকৈ হওক, আমাৰ যাতে খেতি বাতি নদন বদন হৈ আৰ্থিকভাৱে সকলো শক্তিশালী হ'ব পাৰোঁ, তাৰ কাৰণে গুমৰাগৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোকে আলি আই লৃগাং উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই আনন্দ উল্লাস কৰাই যায়, আনন্দ উল্লাসৰ ভিতৰতে এই কথাখিনি আহি গৈছে।